নমস্কাৰ মই পল্লৱীয়ে আপোনালোকৰ মাজলৈ আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টোত আমি কেঁচা বুটৰ সৈতে কলপচলাৰ ভাজি বনাম। তাৰ বাবে মই লৈছোঁ দুটুকুৰা সৰু সৰু কলপচলা। পচলাৰ টান অংশখিনি এৰুৱাই কোমল অংশখিনি মই মিহি মিহিকৈ কুটি লৈছোঁ। আৰু কলপচলাখিনি মিহি কৰিবলৈ মই এটা ষ্টিলৰ গ্লাছৰ সহায় লৈছোঁ। যিসকলে কলপচলা কুটিবলৈ টান পায়, দিগদাৰ পায়, তেওঁলোকে মোৰ এই পদ্ধতিটো সহায় ল'ব পাৰে। ষ্টিলৰ গ্লাছ এটাৰ সহায়ত মিহিকৈ কলপচলাখিনি কুটি ল'ব পাৰে। এতিয়া মিহিকৈ কুটি লোৱা পচলাখিনি নিমখ অকণমান সানি কিছু সময়ৰ বাবে থৈ তাৰ পৰা পানীখিনি চেপি উলিয়াই পেলাইছোঁ। মই লৈছোঁ এটা সৰু আকাৰৰ পিঁয়াজ, মিহি মিহিকৈ কুটি লৈছোঁ, আধা বাতিমান কেঁচা বুট, থেতেলিয়াই লোৱা কেইফুটামান নহৰু আৰু এডোখৰ আদা, টুকুৰা টুকুৰকৈ কাটি লোৱা এটা মধ্যমীয়া আকাৰৰ আলু, বেছি সৰুকৈ কিন্তু আলুটো কাটিব নালাগিব, 3টা ফালি লোৱা কেঁচা জলকীয়া। কেৰাহীৰ তেল গৰম হোৱাৰ লগে লগে তাত অকণমান কালজিৰা আৰু কেঁচা জলকীয়া কেইটা তেলত দিলোঁ, দি তাতে মিহিকৈ কাটি লোৱা পিঁয়াজখিনি বঢ়াই দিলোঁ। আধা মিনিটমান পিঁয়াজখিনি ভজাৰ পিছত ডোখৰা ডোখৰকৈ কাটি লোৱা আলুখিনি তাত দিলোঁ। আলুখিনি দিয়াৰ পাছত তেজপাত এটাৰে সৈতে থেতেলি লোৱা আদা নহৰুখিনি দি পুনৰ আধা মিনিটমান সেইখিনি ভাজিলোঁ। এইবাৰ বাতিত থকা বুটকেইটা কেৰাহীখনত দিলোঁ আৰু পুনৰ 1 মিনিটমান সেইখিনি ভাজিলোঁ। এবাৰ চেপি থোৱা কলপচলাখিনি তাত ঢালি দিলোঁ আৰু কেৰাহীৰ আলু, পিঁয়াজ, আদা নহৰু লগতে বুটৰ লগত মিলি যোৱালৈকে সেইখিনি লৰাই চৰাই ভাজি থাকিলোঁ। এক মিনিটমান ভজাৰ পিছত নিমখ, হালধি, অকণমান জিৰা গুড়ি লগতে জালুকৰ গুড়ি ছটিয়াই পুনৰ কিছু সময় ভাজিলোঁ। এতিয়া একেবাৰে ল' ফ্লেমত 10 পৰা 12 মিনিটমান ঢাকন দি ৰাখি দিব লাগিব। তাৰপিছত আমাৰ কলপচলা আৰু বুট মাহৰ ভাজি ৰেডি। খাই কেনে পালে মোক জনাবলৈ নাপাহৰিব। এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।